everyone, welcome to my YouTube channel. মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ সকলোলৈ বহুত শুভেচ্ছা জনালো। আৰু আজি হৈছে উৰুকাৰ ৰাতিপুৱা। ৰাতিপুৱা মই কুহিক গা পা ধুৱাই ৰেডি কৰি দিলো। তাই বিৰাট ফূৰ্তি পাইছে গা ধুৱাই দিয়াৰ কাৰণে। একদম খেলি আছে পুৰা। ছোৱালীজনী ধুমকে পৰি গ'ল। আৰু আজি ঘৰৰ পৰা দেউতাই আহিছিলে। দেউতাই এইবোৰ কি আনিছে চাওকচোন। মোৰ মায়ে পিঠা বনাই দি পঠাইছে। ইয়াতো আছে পিঠা, পুৰা পেকিং কৰি দি পঠাইছে একদম। পিঠা, নাৰিকল পিঠা, আৰু এয়া কি চিৰা আৰু পাপৰ, মোৰ ফেভৰেট। এয়া দৈ, এয়া মাহ কৰাই, এয়া চিৰা। যোৱা দে হাঁহি দিয়াচোন এবাৰ, হাঁহি দিয়া এবাৰ, হাঁহি দিয়া এবাৰ, হাঁহি দিয়া, হাঁহি দিয়া। হাঁহি দিছে। বাই বাই, বাই বাই। তুমি ককাৰ লগত যাবা, ককাৰ লগত যাবা, ককাৰ লগত যাবা, ককাৰ লগত যাবা। এই চেণ্ডাল পাইছে ৰ। খানাত উৰুকা স্পেচিয়েল আছে। এয়া হৈছে হাঁহৰ মাংস, আৰু এয়া হৈছে চিতল মাছ। আৰু এয়া আছে আমাৰ ৰান্ধনি হৈছে। কি বনাই আছা? মাছ ফ্ৰাই কৰিব লৈছোঁ। চিতল মাছ। চিতল মাছ। দিয়া দিয়া। কি বনাই আছা? এতিয়া কি বনি আছে? কোমোৰাটো এতিয়া নিদিয়া? কোমোৰা নিদিয়া এতিয়া? এতিয়া নহয়, কোমোৰা বহুত দেৰি দিছে। কোমোৰা গোন্ধটোৱে ভাল লাগে ন? জহা কোমোৰা।
দূৰত আহা তুমি দূৰত আহা তাত দূৰত আহা আৰু এতিয়া মেজি পুৱাই আহি আমি সকলোৱে দৈ চিৰা লাড়ু পিঠাৰে চাহ খাওঁ আৰু গোটেই বছৰটো যেন সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ